নমস্কাৰ গুড মৰ্নিং সকলোকে মই জগদীশ মোৰ অন্য এটা ভিডিঅ' তো এতিয়া মই যাব ওলো দোকান তো এয়া মোৰ বাচন্তি এইখন তো যেহেতু আমাৰ ঘৰটো অলপ মেইন ৰাস্তাৰ ভিতৰত সোমাই অহা তো এয়া আমাৰ ৰাস্তাৰ অৱস্থা যেহেতু এতিয়ালৈকে ৰাস্তাটো পাকা পকী হোৱা নাই তো এয়া চাব পাৰি ৰাস্তাৰ অৱস্থা আমাৰ তো এয়া আহি মেইন ৰাস্তা পালোঁ তো মেইন ৰাস্তা এয়া চাব পাৰে কাম চলি আছে ৰাস্তাৰ কিবা তো তাৰ পাছত এতিয়া এয়া দোকান পালোঁ তো যিহেতু আজি অলপ সোনকাল আহিলোঁ তো আজি অলপ এজন ছাৰৰ কিবা কুৱেশ্যন পেপাৰ বনাব দিছিল যোৱাকালি তো যিহেতু 9টাৰ আগত দিব লাগে 9টাৰ এক্সাম আৰম্ভ হয় তো তাৰ পাছত এয়া ছাৰজনক বিদায় দি মই মোৰ কামত লাগিলোঁ আৰু নতুন তো তাৰ পাছত যিহেতু ধূপ শেষ হৈছিল তো ধূপ শেষ হোৱাৰ পিছত জয়ন্তদাৰ ওচৰত আহিলোঁ আমাৰ ওচৰতে এখন দোকান আছে তো ধূপ ল'লোঁ ধূপ লোৱাৰ পাছত তো আৰু নতুন কাম আজি আৰু যিহেতু স্কলাৰশ্বিপৰ অনলাইন আহিছে নতুন ৰিনিউৱেলৰ লগতে ফেচ তো সোনকালে কৰি লওক আপোনালোকে ধন্যবাদ।